খবৰ? আশা কৰোঁ সকলোৱে ভালে আছা। বৰ্তমান ময়ো ভালে আছোঁ। তাৰপিছত বহুত দিনৰ মূৰত আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। কিয় ভিডিঅ' কৰিব পৰা নাই আপোনালোকক জনাই আছোঁ। সকলোবোৰ কম আজি। তো তেনেহ'লে আজি চাই থাকিব আজিনো কি আছে আমাৰ। তো নিশ্চয় গমেই পাইছে থাম্বনেইলটো চাই। তো আজি আমাৰ হ'ল নতুন আলহী আমাৰ মাইনাৰ মাহেকীয়া, যিহেতু আমাৰ নিয়মত মাহেকীয়া চোৱা গুচোৱা বুলি কয়। তো এনেকুৱা আমাৰ এখন কাজ আছে, মানুহ মতা হৈছে অলপ চলপ। তাৰ কাৰণে ভাবিছোঁ আপোনালোকক দেখাম বুলি। বহুত দিন হ'ল ভিডিঅ' কৰিব পৰা নাই, মেডিকেলত আছিলোঁ যিহেতু। মেডিকেলতো ভিডিঅ' কৰা মানুহ নাই, তাৰ কাৰণে ভিডিঅ' কৰা নহ'ল। তো আমাৰ 5 দিনৰ মূৰত পাছতি ওলোৱা বুলি কয়। তো সেইটোৰো অলপমান ভিডিঅ' আছে, তাকো আপোনালোকক দেখাই দিম একেলগে। তাৰপিছত আমাৰ 1 মাহ হ'ল ভিডিঅ' কৰা নাই, মাহিলী চোৱা গুচোৱা সেইটোকো একেলগে আমি ভিডিঅ'ত দেখাই দিম বুলি ভাবিছোঁ। তাৰ কাৰণে আজি ভিডিঅ'টি চাই থাকিবচোন একেলগে। আৰু প্লিজ যদি ভিডিঅ'টি চাই ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আশা কৰোঁ চাই ভাল পাব বুলি। তো আমাৰ মাহেকীয়া চোৱা গুচোৱা কেনেকুৱানো নিয়ম অলপমান দেখাই দিম। তো সৰু সুৰাকৈ খানা আছে, আজি মানুহ মতা হৈছে। এতিয়া কাম বন কৰি আজৰি হ'লোঁ। তো চাই থাকিব ভিডিঅ'টি শেষলৈকে। চাওঁ কিমান পাৰোঁ ভিডিঅ' কৰিবলৈ, যিহেতু মানুহ থাকিলে অলপ অসুবিধা হয়। তাৰ কাৰণে ভাবিছোঁ যিমানখিনি পাৰোঁ এনে অলপ হ'লেও যাতে চিন ৰহি যায় আমাৰ পিছলৈকে চাব পৰাকৈ, তেনেকুৱাকৈ ভিডিঅ'টি দিম বুলি ভাবিছোঁ। আৰু আপোনালোকেও চাব পাৰিব। তেনেহ'লে চাই থাকিব শেষলৈকে। এতিয়া মানে আমাৰ বহুতে আহিছে, তাকে আমাৰ মাইনাকো দেখাই আছোঁ আপোনালোকক। আৰু আমাৰ নোৱা আলহীটো হৈছে মাইনা, আৰু তাৰ নাম ৰখা হৈছে জয়শ্ৰী। এতিয়া মাজে মাজে যিমানখিনি পাৰোঁ ভিডিঅ' দিবলৈ চেষ্টা কৰিম, চাই থাকক। পোনপ্ৰথমে দেখালোঁ মই আমাৰ পাছতি ওলোৱা নিয়মখিনি, মানে 5 দিনৰ মূৰত আৰু নাৰী চোৱা একেলগত গুচোৱা হৈছে। তাৰ কাৰণে আপোনালোকক দেখাই দিলোঁ। আজিকালি প্ৰায় কমে এনেকুৱা নিয়মবোৰ কৰা। তো আমাৰ মাইনাক কৰা হৈছে, পাছতি ওলোৱা বুলি কয় আমাৰ নিয়মত। কাৰ নিয়মত কি কয় নাজানো, আমাৰ নিয়মত পাছতি বুলি কয়। চবতে বেলেগ বেলেগ হয় নিয়মবোৰ। ইয়াকে দেখাই দিলোঁ। আমি আছোঁ ছাইডত। গাঁৱৰ বুঢ়ী কেইজনক মাতি এইবোৰ নিয়ম কৰা হয়। আৰু যোনে যোনে লগত আহে সেইবোৰে কি ধুনীয়াকৈ বাতিত এবাতি চাউল ফুল এনেকৈ লৈ আহে সকলোৱে। ভাল লাগে নিয়মবোৰ। যোনে আহিব বুঢ়ী সিয়ে লৈ আনিব চাউল লগত ফুল, এনেকৈ কৰা হৈছে। মানে যোনে যোনে নাজানে এইবোৰ নিয়ম, যোনে যোনে জানে সিহঁতক গোটেইখিনিকে মাতা হৈছে, বৌ খুৰীহঁতক এনেকৈ। লগতে মাইনা ইমান কান্দি আছে ৰ'দত, তাৰ কাৰণে মই থাকিব নোৱাৰি ওচৰত গৈ থিয়াই হ'লোঁ। মানে পূৰা বেয়া লগাকৈ কান্দি আছে মাইনাই। মানে আমি চবেই চেয়াৰত বহি চাই আছোঁ আৰু সিহঁতে এই নিয়মবোৰ কৰি আছে। ছোৱালীজনী হয়তো বেলেগ জাতিৰ পৰাও জন্ম দিব পাৰে। লালুং খাচিয়া লালুং এইবিলাকৰ পৰা তাইক জন্ম দিব পাৰে। সেয়েহে আমি ৰাভা জাতিৰ নিয়ম মতে আজি তাইক আমি ৰাভাকুলত, আমাৰ পাণ্ডুলিপিৰ মতে ৰাভাকুলত উঠাম হওক। আজি তাইৰ গাড়ী চোৱাও গৈছে হয়তো, আৰু পাছতি ওলম হ'ব। এই পাছতি ওলত ঈশ্বৰে মাৰ্জনা কৰে আৰু ক্ষমা ভিক্ষা মাগিছোঁ। এতিয়া নিয়মবোৰ কৰি আছে, আমিতো নাজানোৱে, জানাবোৰে কৰি আছে। আৰু যোনে এইবোৰ কৰি আছে সিহঁতে হেনো লঘোণে থাকিব লাগে। এতিয়া আমাৰ মাইনাই কাৰ মাৰি আছে, কাৰৰ নিয়ম কৰি আছে এতিয়া।
এতিয়া বোলে পুখুৰী পাৰ হোৱা নিয়ম, এতিয়া পুখুৰী পাৰ হ'ব। ইফালে আমাৰ 1 মাহৰ পৰ্ব এতিয়া নাম পাৰ্টি আহি নাম ধৰাত আৰম্ভ কৰিছে। ইফালে ধুনীয়া কি মজা মেল পাতি চব্জি কাটি আছে, চব্জি কটাই। আৰু ইফালে মাংস কটাই মাংস কাটি আছে। ইফালে আমাৰ জয়শ্ৰী বিটিৰ কেক ৰেডি কৰি আছে পল্লৱীহঁতে। ইফালে কেনেকুৱা লাগিছে জনাব। নাম ধৰা খতম, এতিয়া হৈ আছে আমাৰ মাজনীৰ মানে 1 মাহ চোৱা কিবা কিবি নিয়ম নাজানো বাৰু, যি কৰিব দিছে তাকে কৰি আছে। এতিয়া ইয়াৰ পিছত প্ৰসাদ খালে হ'ল আৰু লাহেকে। কি ধুনীয়াকে হৈ আছে, বিটিৰ খবৰে নাই কি কি কৰিছে কি কি কৰা নাই। যিমানখিনি পাৰিছোঁ ভিডিঅ' কৰিবলৈ অলপ চলপকৈ গোটেইকো দিয়া হৈছে। নাম চাম ধৰা হয়, এতিয়া খোৱাৰ আগতে ভাবিছোঁ কেকটোকে কাটি লোৱা হ'ব। তো আমাৰ মাজনীৰ 1 মাহৰ কেক কাটিম বুলি ভাবিছোঁ, সৰুকৈ কেক অনা হৈছে, তাৰ কাৰণে এতিয়া সাজু কৰিছোঁ, বাহিৰত ওলোৱা হৈছে, তাৰপিছতে খোৱা আৰম্ভ হ'ব। মানে কেকটো অনা হৈছে সৰুকৈ, মোৰ ভাল দেখি সৰুকৈ অনা হ'ল, মোৰ বান্ধৱীৰ তাতে অৰ্ডাৰ দিছিলোঁ। তো ইমান কিউট হয় কেকটো, তাৰ কাৰণে সৰুকৈ হ'লেও আনিলোঁ আৰু। সকলোৱে জানে সৰু ছোৱালী কেক খাইটো খুবেই ভাল পায়, তাৰ কাৰণে চবকে এক চিকা দিয়াকৈ চবকে দি আছোঁ অলপ অলপকৈ হ'লেও। ইফালে ভাত খোৱা হ'লে সকলোৰে, তেতিয়াহে মোৰ মনত পৰিল যে ভিডিঅ' অলপ কৰিম বুলি। এতিয়া ভাত খোৱা হ'লে, চবৰে ভিডিঅ' কৰা নাছিল কোনেও, তথাপি অকণমান উঠাই থৈ দিলোঁ, ইয়াকো দি দিলোঁ। এয়া হ'ল আমাৰ মাজনীৰ জন্মৰ দিনা কৰি থোৱা ভিডিঅ'। তো বেলেগ ভিডিঅ'টো কৰা নহ'ল, যিহেতু ভিডিঅ' কৰা মানুহ নাছিলে। আমাৰ দাদাহঁতে বহুতে মাহঁতে আছিল, তথাপি কেনেকৈ ভিডিঅ' কৰিব, ভিডিঅ' কৰা মানুহ নাছিল, তাৰ কাৰণে যিখিনি পাৰিছোঁ সাঁচি ৰাখিছোঁ। তথাপি আপোনালোকক দেখাই দিলোঁ অলপ, যিহেতু আমাৰো পাছলৈকে স্মৃতি হিচাপে থাকি যাব। যিখিনি পাৰিছোঁ আপোনালোকক দেখাই দিলোঁ।
মই এতিয়া দেখাইছোঁ মাজনীৰ এইকেইদিনত উঠা গিফ্টসমূহ তো খুবেই মৰম কৰি বহুতে সকলোৱে গিফ্ট আনিছোঁ মাজনীৰ কাৰণে তাৰ কাৰণে ভাবিছোঁ আপোনালোকক বস্তুখিনি দেখাওঁ আৰু তাৰ লগতে ভিডিঅ'ৰ যোগেদি সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ সকলোৱে ইমানে মৰম কৰে তাৰ কাৰণে বহুত ভাল লাগে তাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ সকলোকে ইমান ধুনীয়া ধুনীয়া বস্তু গিফ্ট কৰিছে যেনেকুৱা হওক খুবেই মৰম লগা হয় বস্তুবোৰ বহুত ভাল লাগিছে তাৰ কাৰণে ভাবিছোঁ যোনে যোনে ভিডিঅ'বোৰ চাই তেখেতসকলে গম পাব যে বহুত বহুত ধন্যবাদ দিছোঁ ইমানখিনি মৰম কৰাৰ কাৰণে মানে একো বস্তু মাজনীৰ কাৰণে আমি এক্সট্ৰা ল'ব লগা হোৱা নাই সকলোবোৰ বস্তু পাইছে যি কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ সকলোকে ইমান ধুনীয়া কিউট কিউট হয় গোটেইখিনি বস্তুৱে তো তাৰ কাৰণে দেখাই দিছোঁ আপোনাক যিটো আমি চলি আছোঁ আমাৰ শুনক হিয় হয় গিফ্ট পোৱা নাহুন তাইকো আমি বহুত বহুত ধন্যবাদ দিছোঁ কোৱা শুন কিনো আমাৰ শুনে নাহুন ইফালে আমাৰ শুনে কি পিন্ধি আছে সকলোবোৰ গিফ্ট পোৱাই হয় নাহুন কি ধুনীয়া তাই কিউট সোণৰ ৰিং এযোৰো পাইছে আজিলৈ ইমানতে সামৰিছোঁ প্লিজ ভিডিঅ'টো যদি চাই ভাল লাগে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব লগ পাইছোঁ অন্য ভিডিঅ'ত